গুড মৰ্ণিং ফ্ৰেণ্ডছ, আমি এতিয়া পথাৰলৈ যাবলৈ লৈছোঁ। লগত আছে মোৰ ছোৱালী, এইজনী হাই কৰি দিয়ে, হাই কৰি দিয়ে। ছোৱালীজনীয়ে পথাৰ মানে একেবাৰে দেখা নাই। আঘোণৰ পথাৰ দেখিছে, কিন্তু এনেকুৱা শাওণৰ পথাৰ দেখা নাই। আৰু আমি যিহেতু গাঁৱত থাকোঁ, চেণ্ডেল থাকি গ'ল। আমি যিহেতু গাঁৱত থাকোঁ, গতিকে আমি গাঁৱৰ বোকা পানী খচকিয়ে ডাঙৰ হ'ব লাগিব। গতিকে আমি পথাৰলৈ আহিছোঁ। চেণ্ডেল পিন্ধি আহিছোঁ, মানে চেণ্ডেল অকণমান দূৰলৈকে চেণ্ডেল পিন্ধি যাব পাৰি কাৰণে চেণ্ডেল পিন্ধি আহিছোঁ। তাৰপিছত আমি চেণ্ডেল খুলি পেলাই পথাৰত নামিব লাগিব। আৰু আমি যিহেতু গাঁৱৰ মানুহ, বোকা পানী খচিয়ে ডাঙৰ হ'ব লাগিব। আৰু বোকা পানী নখচিলে আমাৰ বেমাৰহে হ'ব। তাৰমানে আমি এইটো পৰিৱেশতে যিহেতু ডাঙৰ হৈছোঁ, এইটো পৰিৱেশতে জন্ম হৈছোঁ, গতিকে আমি বোকা ল'বই লাগিব। বোকা ল'লেহে আমাৰ বেমাৰ আজাৰ নহয়। যিসকল টাউনীয়া বা টাউনত থাকে, তেওঁলোকে বোকা পানী খচকিলে তেওঁলোকৰ বেমাৰ হ'ব, কিন্তু আমাৰ বোকা পানী নল'লেহে আমাৰ বেমাৰ হ'ব। তেনেকুৱা এটা পৰিৱেশ। ভিন ভিন পৰিৱেশৰ ওপৰত ভিত্তি কৰি মানুহৰ লগতে বিভিন্ন জীৱ জন্তু জীয়াই থাকে। সেয়া আমি পথাৰ পালোহি। ইয়াৰ পৰা আমি চেণ্ডেল নিব নোৱাৰোঁ। আৰু ইতিমধ্যে দেখিছে পথাৰখন প্ৰায় ৰুই হৈছেগৈ অলপ। আৰু আজিকালি খোলা চেণ্ডেল খোলা। আৰু আজিকালি গৰুৱে হাল বোৱা ছিষ্টেম নাই। পাৱাৰ টিলাৰো আজিকালি প্ৰায় নাইকিয়াই হৈ আহিছে, মানে আছে। পাৱাৰ টিলাৰতকৈ বোৱাতকৈ আজিকালি ডাঙৰ যিখন ট্ৰেক্টৰ, সেইখনেহে বায়। ভৰিটো সোমাই যায় বুলি কৈছে, ভৰিটো বোলে ইমান সোমাই যায়। বোকা হ'লেহে ধান হ'ব। আচলতে এনেকুৱা পথাৰলৈ, মানে বোকা থকা পথাৰলৈ একেবাৰে অহা নাই। গতিকে সেইটোকে দেখাবলৈ লৈ আনিছোঁ। কেনেকৈনো মানুহে ৰুৱে, কেনেকৈ হাল বায়, সেইখিনিকে দেখাবলৈ লৈ আনিছোঁ। এইটো বোকাতে গাহৰি হৈ আছে। এইটো গাহৰি নাই, মই এইখে মাৰিছোঁ। এইডোখৰ বহুত দ, মই এই দিলোঁ। ছোৱালীজনী মাকৰ লগত এৰিলোঁ। মাকে ৰুইছে মানে কি, নিজৰ মাটি নহয়, এনেই বহুত বছৰ ৰোৱা নাই বোলে, এনেই ৰুই চাওঁ। আচলতে আমি গাঁৱৰ মানুহ হ'লেও, বিশেষকৈ মই আজিলৈকে তেনেকুৱা খেতি পথাৰত নামি পোৱা নাই। বিশেষকৈ এই ভাদমহীয়া বা শাওণমহীয়া মানে খেতি কৰিবলৈ অহা নাই। সৰুৰ পৰা দেউতাহঁতে নিদিলে, আৰু আঁতৰত থকা এইবিলাকৰ মাজত নথকা হ'লেও প্ৰায় প্ৰতিটো কামেই কৰিব জানো। কিন্তু আঘোণৰ পথাৰত ডাঙৰি কঢ়িয়াবলৈ আহিব লগা হয়। আমাৰ মাটি আধি হয়। আধি মাটি আমি ডাঙৰি নিজে কঢ়িয়াব লাগে, আঁতৰৰ পৰা 2 কিলোমিটাৰ আঁতৰৰ পৰা। আৰু ছোৱালীজনী মাকৰ লগত দি মই আহিছোঁ এতিয়া পথাৰৰ এটা সীমালৈ। মানে এইফালে আমাৰ এটা জান বৈ গৈছে। এতিয়া জানটো নেদেখিব, আৰু দল চল এনেকৈ ভৰ্তি হৈ আছে। আৰু এই জানৰ কিনাৰতে, আমাৰ মাটিৰ কিনাৰতে 2টা সৰু সৰু পুখুৰী আছে। খৰালিমহীয়া সিঁচো, কেতিয়াবা মাছ পাওঁ, কেতিয়াবা নাপাওঁ। আজিকালি মাছ কমি গ'ল, আৰু ঘাঁহ ঢেৰ হ'ল, গতিকে মাছ কমি গ'ল, প্ৰায় কমি গ'ল, বহুত কমি গ'ল। আৰু এই জানটোতে কেতিয়াবা মই এইডোখৰত নহয়, ঘৰৰ ওচৰত সেইফালে জাল বাবলৈ আহোঁ। বৰষুণ দিলে মাছ পাওঁ কেতিয়াবা বাৰু আপোনালোকক দেখুৱাম জাল বোৱা।
ইউটিউবত জাল বাই বা বৰশী বাই মাছ ধৰা ভিডিঅ'বোৰ মোৰ নিজৰো চাই ভাল লাগে, আপোনালোকৰো চাই ভাল লাগে বুলি আশা কৰিছোঁ। এই দুটাই আমাৰ পুখুৰী মানে এতিয়া পুখুৰী নে বেলেগ কিবা একো ধৰিব নোৱাৰি। এটা এইটো আৰু এটা সেইটো, পুখুৰী হৈ থকা নাই, ঘাঁহ গজি দল গজি আৰু এইফালে মেটেকা কলমৌৱে পুতি পেলাইছে। জব কাৰ্ডে চাফা কৰে খৰালিমহীয়া, কিন্তু বাৰিষা আকৌ একেটা কথাই হয়। কেইবাবাৰো কলমৌ মৰা দৰৱো দিয়া হ'লেও কলমৌ নমৰিলে। আৰু এই আহঁতজোপা আমাৰ ককাহঁতে ৰুই থৈ যোৱা, ককাহঁততকৈ আগৰ নেকি মই ভালকৈ নাজানো, বহুত পুৰণা আহঁত গছ এজোপা। সৌ যে হাবিৰ নিচিনা গছ গছনি অলপ দেখিছে, অলপ জুম কৰি দিছোঁ। সেই মানুহটো যে আছে, মানুহটোৰ পৰা অলপ আগলৈ আমাৰ মাটি আছে। তাৰ পৰা আমি ডাঙৰি কঢ়িয়াই, কান্ধত ডাঙৰি কঢ়িয়াই আমাৰ ঘৰলৈ নিব লাগে। প্ৰায় 1.5-1.5 পৰা 2 কিলোমিটাৰ ৰাস্তা, কাৰণ পিঠিত ডাঙৰি কঢ়িয়াই মানে কান্ধত ডাঙৰি কঢ়িয়াই আনিব লাগে। গাড়ী সোমোৱাবলৈ নিদিয়ে। কিছুমান পথাৰত দেখোঁ ট্ৰেক্টৰ বা তেনেকুৱা AC জাতীয় গাড়ী সোমোৱাই মানে ডাঙৰিবিলাক ঘৰলৈ আনে পথাৰৰ পৰা। কিন্তু আমাৰ ইয়াত তেনেকুৱা গাড়ী সোমাবলৈ নিদিয়ে। তাৰোপৰি এখন এইটো এটা জান, এতিয়া পানীটো হৈ আছে কিন্তু দলৰ কাৰণে পানীটো দেখা নাই, অলপ দ, গাড়ী সোমাব। আগলৈ হয়তো মজা ভয় মেলি দিয়া। মই পৰি গৈছো। গৌৰৱ সাঁতুৰি দিয়া। বা একদম খাও হয়। বাম মাটিতে সি চিলনী হাতত দি দিছে একেবাৰে। বন্ধ আচলতে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এইখনেই একলেণ্ড, এইটোৱে চুইমিং পুল, আৰু এইখনেই বা এইখিনিয়ে হৈছে অৱসৰ বিনোদনৰ ব্যৱস্থা। এইটো মই কোৱা নাই যে ইয়াত সাঁতুৰিছে, কিন্তু এনেকৈতো আগবাঢ়ি যাব লাগিব বা এনেকৈয়ে সিহঁতি ফূৰ্তি তামাচা কৰিব লাগিব। আৰু আমিতো তাৰ কাৰণে আমি বেলেগকৈ চুইমিং পুল এটা বনাব নোৱাৰোঁ বা একলেণ্ডলৈ আমি যোৱাটো আমি তেনেকুৱা মানে প্ৰিফাৰ নকৰোঁ, কাৰণ এইবিলাক কৃত্ৰিম বস্তু মই বিশেষকৈ কৃত্ৰিম বস্তুৰ ওপৰত মই বিশেষকৈ ভৰসা নকৰোঁ, প্ৰিফাৰ নকৰোঁ। মই আৰ্টিফিচিয়েল এই বস্তুটো ইমান ভাল নাপাওঁ। প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত বা প্ৰাকৃতিক পৰিৱেশে সমৃদ্ধ বস্তু মই ভাল পাওঁ। গতিকে আমাৰ ইয়াত এইবিলাক পুখুৰী আছে, জান জুৰি আছে, নদী আছে। নৈবিলাকৰো ইমান এতিয়াই মই যাবলৈ নিদিওঁ, মানে নদীৰ পানীত এতিয়াই নামিবলৈ নিদিওঁ, যিহেতু সাঁতুৰিব জনা হোৱা নাই। গতিকে
এইবিলাকৰ পৰাই সিহঁতি ফূৰ্তিটো লাভ কৰক। গাঁৱৰ জীৱনৰ চহা জীৱনৰ যিটো ফূৰ্তি আমেজ, ইয়াৰ পৰাই সিহঁতি লাভ কৰি ডাঙৰ হওক। আমি যেনেকৈ ডাঙৰ হৈছিলোঁ চহা জীৱন উপভোগ কৰি, এতিয়া সিহঁতিও তেনেকৈয়ে ডাঙৰ হ'ব লাগিব। আৰু সেই উদ্দেশ্যেই তাইক আজি পথাৰলৈ লৈ আনিছিলোঁ। আৰু তাই ভালো পাইছে। লগৰ নহয়, ডাঙৰ যিটো ল'ৰা আছে তাৰ লগত মানে পথাৰত মানে অলপ পানীখিনি বেছি ইয়াত, বিশেষ বেছিও নহয়, হ'লেও তাই মানে খচি ভাল পাইছে। তাই এতিয়া কৈছে অহা দেওবাৰে কৈ আহিম, কিন্তু অহা দেওবাৰে এখন পথাৰ নাথাকে, মানে ৰুই সম্পূৰ্ণ শেষ কৰি দিব, নহ'লেও অলপ থাকিবগৈ। আৰু তাই হয়তো ভাল পাইছে, মানে আকৌ আহিবলৈ বিচাৰিব, কিন্তু আকৌ আহিবলৈ হয়তো সুবিধা নহ'বও পাৰে। আৰু আজি বতৰটো ভাল আছিলে, কাইলৈ পৰহিলৈ হয়তো বেছিকৈ ৰ'দ দিলে আহিব নোৱাৰিবও পাৰোঁ। ৰ'দত ইমান সময় থকাটো ভাল নহয়। গতিকে তাই যিখিনি ফূৰ্তি পাইছে যথেষ্ট বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো ইয়াতে সামৰি আমি এতিয়া ঘৰলৈ যাওঁ, সময়ো হৈছে 12 বাজি গ'ল ইতিমধ্যে। বাই বাই।